Students, welcome to our channel Echo of Knowledge. আজি আমি আলোচনা কৰিম HS সেকেন্ড ইয়াৰৰ ইংলিছৰ সিলেবাস গ্ৰামাৰ সিলেবাসটো গ্ৰামাৰৰ বহুতে এতিয়ালৈকে কি আহিব অৰ্থাৎ গ্ৰামাৰ কি আহিব সেই সম্পৰ্কে তেওঁলোকৰ অলপো ধাৰণা নাই বহুতে জানে আৰু বহুতে নাজানে গতিকে যিসকলে জানা তেওঁলোকতো জানে আৰু জানিবলগীয়া নাই আৰু যিসকলে নাজানা তোমালোকে ইয়াৰ পৰা জানি ল'ব পাৰিবা গতিকে আমি আলোচনা কৰিম যে গ্ৰামাৰৰ প্ৰথমে কি আহিব কেনেকুৱা ধৰণৰ গ্ৰামাৰ বা কি নেৰেশন ভয়েসেস এইবিলাক আহিব নেকি আমি কিটা কৈ যাম প্ৰথম হ'ব গ্ৰামাৰ সেকশন আহিব নেৰেশন তোমালোকৰ আহিব 5 মাৰ্কৰ 5 মাৰ্কৰ নহয় নেৰেশন আহে 4 মাৰ্কৰ দুটা আহিব 2 মাৰ্ক হৈ থাকিব কেতিয়াবা অপচন থাকে কেতিয়াবা অপচন নাথাকে কেতিয়াবা তিনটা আহে যিকোনো দুটা লিখিবলৈ দিয়ে 4 মাৰ্ক দিয়ে আৰু পিছত আহিব ভয়েস চেঞ্জ আহিব 3 মাৰ্কৰ বহুত অপচন আহিব অপচন তোমালোকে অপচন পাবা 3 মাৰ্কৰ কৰিব লাগিব 5টা বা 6টা বা 7টা মান আহিব যাব পাৰে যিকোনো 3টা কৰিব লাগে 3 মাৰ্ক পাই যাবা আৰু তাৰ পিছত আহিব টেন্স টু ক্লাস 6 ৰ পৰা একেবাৰে ক্লাস 10 ৰ পৰা 6 to 10 11 12 সকলো ঠাইতে পোৱা যায় আৰু যিকোনো ঠাইতে টেন্সৰ ব্যৱহাৰ আমি জানাটো জৰুৰী আৰু টেন্স এটো এটা আমি এটো কমন বুলি কব পাৰো যেটো 6 ৰ পৰা পৰীক্ষাত আহি আছে এতিয়ালৈকে আহি আছে সেকেন্ড ইয়াৰলৈকে আহি আছে গতিকে টেন্সত আহিব 5 মাৰ্ক অপচন থাকিব 6টা মান থাকিব 5টা কৰিব লাগে আৰু তাৰ পিছত আহিব প্ৰিপজিশন আহিব 4 মাৰ্কৰ অপচন বহুকেইটা আহিব তাৰ মাজত যিকোনো 4টা কৰিব লাগিব 4 মাৰ্ক পাই যাবা আৰু তাৰ পিছত আহিব ডুৱেল ডাইৰেক্টেড অৰ্থাৎ ইয়াৰ ডাইৰেক্টেড আৰু এসাৰ্টিভ সেন্টেন্স আমি বহুত সেন্টেন্সৰ কেইবাটাও প্ৰকাৰ আছে আমি জানিব লাগিব বিশেষকৈ এসাৰ্টিভ সেন্টেন্স আৰু ইন্টাৰগেটিভ সেন্টেন্স আৰু নেগেটিভ সেন্টেন্স এই তিনটা আমি জানিব লাগিব নেগেটিভৰ কিছুমান নীতি নিয়ম আছে নেগেটিভ উইদাউট চেঞ্জিং মিনিং এনেকুৱা ধৰণৰ নেগেটিভ সেন্টেন্স আহিব এছে সেকেন্ড ইয়াৰত আৰু তাৰ পিছতে আহিব কমপ্লেক্স সেন্টেন্স simple compound sentence আৰু আহিব complex sentence complex to simple to compound এনেকুৱা ধৰণৰ চেঞ্জ কৰিব লাগে অৰ্থাৎ ট্ৰান্সফৰ্মাৰ কৰিব লাগে আৰু তাৰ পিছত ডিগ্ৰী আহিব ডিগ্ৰী তিনি প্ৰকাৰ পজিটিভ ডিগ্ৰী কম্পাৰেটিভ ডিগ্ৰী আৰু সুপাৰলেটিভ ডিগ্ৰী এনেকুৱা ডিগ্ৰী আহিব ডিগ্ৰীটো তোমালোকে শিকি লবা ইন্টাৰগেটিভ সেন্টেন্স এসাৰ্টিভৰ বাক্যটো এসাৰ্টিভত থাকিব তোমালোকৰ ইন্টাৰগেটিভ বা বেলেগ নেগেটিভ সেন্টেন্স নিবলৈ দিব টেগ কোৱেশ্চন তোমালোকে টেগ কোৱেশ্চনো শিকি লবা টেগ কোৱেশ্চন বহুত ইম্পৰ্টেন্ট যিকোনো এটা আহি যাব পাৰে 2025 চনত কিন্তু টেগ কোৱেশ্চন আহিছে মনোযোগেৰে এই গ্ৰামাৰ কেইটা গুটে কেইটা যদি কাৰেক্ট কৰিব পাৰা তেনে তোমালোকৰ পাস কৰাটো চান্সটো বাঢ়ি যায় অৰ্থাৎ তোমালোকে পাস কৰিবাই 10 মাৰ্কৰ পেছেজ আহিব পেছেজটো এটো কোনো কমন দিব নোৱাৰে এটো আনকমন এটা পেছেজ আহি যাব এটো কোনেও কমন দিব নোৱাৰে এই পেছেজটো তোমালোকে নিজে লিখিব লাগিব 10 মাৰ্ক আহিব পেছেজৰ পৰা আৰু ৰিপোৰ্ট হেবিলাকৰ ওপৰত আমি এটা ভিডিও বনাম যে কেনেকুৱা ধৰণৰ আহিব তোমালোকৰ যদি ৰিপোৰ্ট এনে ধৰণৰ গ্ৰামাৰ বা মেইন বুকস টেক্সট বুকসৰ এনসাৰ বা যিকোনো টেক্সট বুকসৰ ক্লাস 9 to 12 ৰ ভিতৰত যিসকল ছাত্ৰ-ছাত্ৰীয়ে চাইছা যদি কিবা কোৱেশ্চন আনসাৰ লাগে কমেন্ট কৰিবা আমি ভিডিও আকাৰে তোমালোকক যিমান পাৰো আমি সহায় কৰিবলৈ চেষ্টা কৰিম তো যিসকল ছাত্ৰ-ছাত্ৰী এইটো চেনেল নতুনকৈ ভিজিট কৰিছা চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওবিলাক ভাল লাগিলে বন্ধুবৰ্গলৈ শেয়াৰ কৰি দিবা ধন্যবাদ